Welcome to my YouTube channel. আজি এই ভিডিওটিৰ জৰিয়তে ট্ৰেভেল শব্দটোৰ লগত কেতিয়া বাই আৰু অন প্ৰিপজিশন বহে হেতু শিকাবলৈ মই আগবাঢ়িছো। ট্ৰেভেল মানে হল ভ্ৰমণ কৰা। যেতিয়া কোনো যান-বাহনেৰে ভ্ৰমণ কৰা বুজায়, ধৰক ট্ৰেইনেৰে, বাছেৰে, কাৰ, বাইসাইকেল, boat, plane, taxi, etc. এই যান-বাহনবোৰেৰে যেতিয়া ভ্ৰমণ কৰা বুজাব, তেতিয়া ট্ৰেভেল শব্দটোৰ লগত বাই প্ৰিপজিশনটো সাধাৰণতে ব্যৱহাৰ হয়। ফৰ এক্সাম্পল, we travel by train. একেদৰে আমি আৰু উদাহৰণ ল'ব পাৰোঁ। They traveled by bus. I traveled by car. We traveled by bicycle. He traveled by boat. They traveled by plane. ইয়াৰ উপৰিও আমি মনত ৰাখিব লাগিব যে জাহাজেৰে বা আকাশী যানেৰে ভ্ৰমণ কৰা বুজাবলৈ বাই সি আৰু বাই এয়াৰ ব্যৱহাৰ কৰা হয়। আমি উদাহৰণ এটা লৈছোঁ। We travel by sea মানে আমি জাহাজেৰে সাগৰত চলা জাহাজেৰে আমি ভ্ৰমণ কৰিছিলোঁ। We travel by air মানে আমি আকাশী যান বা উৰা জাহাজেৰে ভ্ৰমণ কৰিছিলোঁ। এই ট্ৰেভেল শব্দটোৰ লগত কেতিয়াবা অন বহে। ফৰ এক্সাম্পল, we travel on horseback. Horseback মানে এটা ঘোঁৰাৰ পিঠিত উঠি আমি ভ্ৰমণ কৰিছিলোঁ। যদি কোনো এটা জন্তুৰ পিঠিত উঠি ভ্ৰমণ কৰা বুজায়, তেতিয়া অন বহিব ট্ৰেভেল শব্দটোৰ লগত। একেদৰে আমি আন এটা উদাহৰণ লৈছোঁ। They traveled on elephant back. সিহঁতে হাতীৰ পিঠিত উঠি ভ্ৰমণ কৰিছিল। খোজকাঢ়ি ভ্ৰমণ কৰা বুজালে তেতিয়া অন বহে। ফৰ এক্সাম্পল, we traveled on foot. আমি খোজকাঢ়ি ভ্ৰমণ কৰিছিলোঁ বা খোজকাঢ়ি ঘূৰিছিলোঁ। গতিকে অন ফুট এইটো ইয়াৰ অৰ্থটো হ'ল খোজকঢ়া। এই ধৰণৰ বাক্যবোৰৰ লগত ট্ৰেভেল শব্দটোৰ পিছত বাই প্ৰিপজিশন নবহে। আজিৰ ভিডিঅ'টি ইমানতে শেষ হ'ল। আশা কৰোঁ সকলোৱে ভালদৰে বুজি পাইছা। ধন্যবাদ।